নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল অল ইন ওৱান আমেজিং ফেক্টছ। আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিম গছ-গছনিক লৈ। গছ-গছনিৰ ওপৰত হোৱা অত্যাচাৰ আৰু পৃথিৱীখন কেনেকৈ ধ্বংস হ'বলৈ গৈ আছে এই কথা আলোচনা কৰিম। পৃথিৱীখন সন্তুলিত কৰি আছে আমাৰ গছ-গছনিবোৰে, আৰু আমি কি কৰি আছোঁ, সেই গছবোৰকে কাটি নিজৰ কাম কৰি আছোঁ। ঘৰ বনাইছোঁ, ৰাস্তা বনাইছোঁ, কাষত কিন্তু এটা গছ-গছনিও নাই। এনেকুৱা হ'লে কেনেকৈ হ'ব? এদিন পৃথিৱী ধ্বংস হ'ব আৰু আমাৰ অস্তিত্ব নোহোৱা হৈ যাব। আমাৰ অস্তিত্ব বজাই ৰাখিছে গছ-গছনিবোৰে, আমাক জীয়াই ৰাখিছে গছ-গছনিবোৰে। যদি সিহঁতক আমি জীয়াই নাৰাখোঁ, তেনেহ'লে আমি কেনেকৈ জীয়াই থাকিম? আপোনালোকক এটা কথা কওঁ, নিজাকৈ যদি সকলোৱে এডালকৈও গছ সদায় ৰুৱে, তেনেহ'লে ভাবি চাওক, আজিৰ পৰা কমেও 10-20 বছৰ পিছত সেই গছবোৰ ডাঙৰ হ'ব আৰু নিজৰ পৰিৱেশটো, ওচৰে পাজৰে পৰিৱেশটো চাব কেনেকুৱা হ'ব। নিশ্চয় ভাল হ'ব। আৰু আপোনালোকক ঘৰত এচিৰ প্ৰয়োজন নহ'ব। আপোনালোকক গৰম লাগিলে গছৰ তলত এবাৰ বহি চাব, আপোনালোকে এচি দলিয়াই পেলাব। মই কৈছোঁ দলিয়াই পেলাব এচি। আপোনালোকে গছৰ তলত থাকি যিমান আৰাম পাব, এচিত তাতকৈ কম আৰামহে পাব। এচিত দেহাৰ ইনফেকশ্যনহে হ'ব, কিন্তু গছ-গছনিৰ তলত বহি চাব কি ধুনীয়া আৰাম। এচিয়ে কি কৰিছে? অজন স্তৰত ফুটা কৰিছে, হয়নে নহয়? যাৰ ফলত সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি পৃথিৱীত পৰিছে আৰু আমাৰ স্কিনৰ বেমাৰ হৈছে। চৰকাৰে কিন্তু বহুত টকা খৰচ কৰিছে এই গছ-গছনি ৰোৱাৰ নামত, কিন্তু ক'ত গ'ল এই টকা? খাই পেলাইছে বহুত মানুহে। বা আমি কিমান সহায় কৰিছোঁ চৰকাৰক? সহযোগিতা কৰিছোঁ আমি? কৰা নাই। এটা কথা ক'ব পাৰোঁ, মই গছ ৰুইছোঁ, সেইকাৰণে এই ভিডিঅ'টো বনাবলৈ মই সাহস কৰিছোঁ। আৰু আপোনালোকক কৈ থৈছোঁ, আজিৰ পৰা আপোনালোকে এডালকৈ গছ ৰোৱা কৰক আৰু নিজক কওক, মই পৃথিৱীখন ৰক্ষা কৰাত অৰিহণা যোগাইছোঁ। আমি সামান্য বুলি ভাবোঁ এডাল গছক, কিন্তু গছডালে বহুত ডাঙৰ কাম কৰি আছে, পৰিৱেশটো সন্তুলিত কৰি আছে। আমাজন ধ্বংস হৈ গ'ল আজি, তাৰ প্ৰভাৱ গোটেই পৃথিৱীতে পৰিছে। ব্ৰাজিলত ধ্বংস হৈছে আমাজন, কিন্তু প্ৰভাৱ পৃথিৱীত পৰিছে। আমি জানো তাৰ প্ৰভাৱ সেই কৰিব পৰা নাই? দিল্লীত অক্সিজেন বাৰ কিয় খুলিব লগা হৈছে? ইমানেই পলিউশ্যন হৈছেনে? উন্নত দেশবোৰলৈ চোৱা, তেওঁলোকৰ তাততো আমাতকৈ বেছি ডেভেলপমেণ্ট হৈছে, কিন্তু গছ নাই নেকি তেওঁলোকৰ তাত? যিমান পৰিমাণে বিল্ডিং বনাইছে, সিমান পৰিমাণে তেওঁলোকে গছো ৰুইছে। বিল্ডিঙৰ চাৰিওফালে গছ ৰুইছে, বিল্ডিঙৰ ওপৰতো আনকি খেতি কৰিছে। আৰু আমাৰ তাত বিল্ডিং বনাইছে, হৈ গৈছে উন্নতি, এডাল গছটো নাইয়ে চহৰ এখনত। হাইৱে এটা বনাইছে, দুয়ো কাষে থকা গছবোৰ কাটি তহিলং কৰিছে, কিন্তু তাৰ কাষত এডাল গছ ৰুইছেনে? ৰোৱা নাই। আৰু এডাল গছ ৰুই চোৱা না, তেতিয়া তোমাৰ মনটো কিমান শান্তি পায় ক'বা। গছ একো সামান্য বস্তু নহয়, ই আমাক ৰক্ষা কৰিব, তোমাক ৰক্ষা কৰিব, তোমাৰ ভৱিষ্যত প্ৰজন্মক ৰক্ষা কৰিব, নহ'লে পৃথিৱী কিন্তু জীয়াই নাথাকিব। কিমান মাটি ভাৰতত, অসমত কিমান মাটি এনেই পৰি আছে, এডালকৈতো গছ ৰুব পাৰা, কিয় নোৰোৱা? ইমান সৰু কাম এটা কিয় কৰিব নোৱাৰোঁ আমি? ইমান সহজ কাম এটা কিয় কৰিব নোৱাৰোঁ আমি? ইমান ডাঙৰ ডাঙৰ বিল্ডিং গাড়ী লৈ ঘূৰি থাকিব পাৰোঁ, বিলাসিতাপূৰ্ণ জীৱন কটাব পাৰোঁ, কিন্তু এডাল গছ ৰুলে আমাৰ কি যাব? গছ এডাল ৰোৱা। মই কিন্তু ৰুইছোঁ গছ, সেইকাৰণে তোমালোকক কৈছোঁ গছ ৰোৱা বন্ধুসকল, গছ ৰোৱা, নহ'লে পৃথিৱীখন বেছি দিন নাথাকিব। হয়তো আমি মৰি যাম, কিন্তু তাৰ পিছত প্ৰজন্মই ইয়াৰ শাস্তি ভোগ কৰিব লাগিব। তাৰ কাৰণে কিন্তু দোষী আমি হ'ম, আমি, কাৰণ আমি ৰোৱা নাই গছ, কাটিছোঁ আমি, যিমান ইচ্ছা সিমান কাটিছোঁ, অৰণ্য ধ্বংস কৰি পেলাইছোঁ, কিন্তু এডাল গছ ৰুবলৈ আমি আগ্ৰহী হৈ উঠা নাই। গছডালক আমি নেগলেক্ট কৰিছোঁ। কিন্তু এটা সময় আহিব যেতিয়া পৃথিৱীয়ে সকলো ধ্বংস কৰি দিব, প্ৰকৃতিয়ে আমাৰ ওপৰত আক্ৰমণ কৰিব, আৰু তেতিয়া কিন্তু আমাৰ এই নতুন আধুনিক প্ৰযুক্তিয়ে আমাক ৰক্ষা কৰিব নোৱাৰে। আমাৰ মিছাইল বোমা বাৰুদে আমাক ৰক্ষা কৰিব নোৱাৰে। কোনো বিশ্ব শক্তিয়ে আমাক ৰক্ষা কৰিব নোৱাৰে। পৃথিৱী এবাৰ মাত্ৰ আমাক আক্ৰমণ কৰক, তাৰপিছত কোনে ৰক্ষা কৰে চাওঁ আমাক। নোৱাৰে কোনে ৰক্ষা কৰিব। ই ৰক্ষা কৰিব পাৰিব অকল গছ-গছনিয়ে। এটা সৰু কথা, গছ ৰোৱা, নিজক লগতে পৃথিৱীকো বচোৱা, কি টান কাম? নোৱাৰি নেকি গছ এডাল ৰুব? পাৰি, কিন্তু আমি সেই কামটোৱেই কৰা নাই। দিনৰ দিনটো মোবাইল টিপি বহি থাকোঁ। কি হৈছে? এইটো টিপিলেই গছ ৰোৱা যাব। গছ ৰোৱাৰ নামত কিমান ষ্টেটাছ ফেচবুক, হোৱাটছএপত
বোলে পৃথিৱী ধ্বংস হ'ব, এনেই ইমান ষ্টেটাছ দিব পাৰে, কিন্তু এডাল গছ ৰুব পাৰিছে নাই আপোনালোকে নিজেই ৰোৱা নাই। চৰকাৰক কিয় দোষ দিব? চৰকাৰে বহুত টকা খৰচ কৰিছে প্ৰকৃতি ৰক্ষাৰ নামত, গছ গছনি ৰোৱাৰ নামত, কিন্তু সহযোগ আমি কৰা নাই। আমি নিজৰ ঘৰৰ আগত এডাল গছ ৰোৱা, চোৱা চিতা কৰা, তাৰপিছত চোৱা। চৰকাৰে কিন্তু গছ ৰুইছে, বহুত গছ ৰুইছে, ৰাস্তাৰ কাষতো ৰৈছে, কিন্তু তাক প্ৰতিপালন চৰকাৰে কৰিব নেকি? সদায় আহি কিনে আমি কৰিব লাগিব, কাৰণ পৃথিৱীখন আমাৰ চবৰে, অকল চৰকাৰ নহয়। অসমখনক অকল চৰকাৰে চাব নোৱাৰে, আমিও চাব লাগিব। পৰিষ্কাৰ আমি কৰিব লাগিব, চৰকাৰে নোৱাৰে। চৰকাৰে খালি পদক্ষেপহে ল'ব পাৰে, সহযোগিতা কিন্তু আমি কৰিব লাগিব। আপোনালোকে কৈছে কি আমেৰিকা উন্নত হৈছে, ৰাছিয়া উন্নত হৈছে, আমি কিয় উন্নত হ'ব পৰা নাই? চীন উন্নত হৈছে, আমি কিয় উন্নত হ'ব পৰা নাই? উন্নত প্ৰযুক্তিয়ে নহয় বন্ধু, প্ৰকৃতি য'ত ভাল হয় সেইটোক উন্নতি বুলি ক'ব পাৰি আজিৰ দিনত। অন্তত দিল্লীত যিটো পৰিৱেশ হৈছে, অক্সিজেন বাৰ 299 টকাত 15 মিনিটৰ কাৰণে অক্সিজেন কি বায়ুত নাই নেকি? দিল্লীত এনেকুৱা অৱস্থা কিয় হৈছে? আৰু চাই থাকক, যদি এনেকুৱা অৱস্থা হৈছে দিল্লীত, আমাৰ ইয়াত যদি গছ গছনি আৰু কমি যায়, তেনেহ'লে বেছি দিন নাই অসমতো ইয়াৰ প্ৰভাৱ পৰিবলৈ। এতিয়া সকলোৱে সচেতন হোৱা উচিত, গছ গছনি কিমান ডাঙৰ এটা কাম কৰিব পাৰে। আপোনালোকক কোৱা নাই যে মই আপোনালোকে জংঘল ৰাখি থাকক, অন্ততঃ এডাল নিম গছ ৰুওক। এডাল বিল্ডিং বনাইছে, বিল্ডিঙৰ চাৰিওকাষে ভাল লগা গছ ৰুওক, বিল্ডিংটো দেখাত ধুনীয়া হ'ব, আপুনিও শান্তি পাব, প্ৰকৃতিও ভালে থাকিব। কথাবোৰ ক'বলৈ সহজ বন্ধুসকল, কিন্তু কামবোৰ কৰিবলৈহে টান। কিন্তু মই কৰিছোঁ বন্ধুসকল, এডাল অন্ততঃ গছ ৰুইছোঁ মই, আৰু মই ভাবোঁ ভৱিষ্যতে আৰু মই গছ ৰুম। কিন্তু আপোনালোকে ৰুবনে? মোৰ লগত সহযোগ কৰিবনে? কৰিলে ভাল লাগিব, নকৰিলে পৃথিৱীখন ৰহাত তলে যাব, হয়নে নহয়? কিছুমানে মোৰ এই কথাবোৰ শুনি ভিডিঅ'টো নেগলেক্ট কৰি গুচি যাব পাৰে, বা কিছুমানে ৰিপৰ্টো কৰি দিব পাৰে, মোৰ কোনো আপত্তি নাই। কিন্তু মোৰ উদ্দেশ্য আপোনালোকক জনোৱাটো, নিম গছ ৰুলে কি হয় জানে? পৃথিৱীত যিমানবোৰ, বা পৃথিৱীত বুলি নকওঁ বাৰু, আমাৰ ইয়াতে কথা কওঁ, আমাৰ ইয়াত যিমানবোৰ লেতেৰা আৱৰ্জনা বা প্ৰদূষিত বায়ু আছে, সেইবোৰ নিজে শুহি লয়। নিম গছ শুহিলে পৃথিৱীখনক কি কৰে? প্ৰদূষণমুক্ত কৰে। আৰু সেই নিম গছডাল ৰুবলৈ হেলা কৰিছোঁ। তুলসী গছেও পৰিৱেশ প্ৰদূষণ নকৰে, কি ধুনীয়া শান্তিপূৰ্ণ পৰিৱেশত থাকে। এডাল গছ স্থিৰে থাকে, কিন্তু ভূমিকা ডাঙৰ। আমি কি কৰোঁ? দৌৰি আছোঁ, দিনৰ দিনটো দৌৰি আছোঁ, কামত আছোঁ, পইচা লাগে আমাক, পইচা। প্ৰকৃতিক কিন্তু একো নালাগে, তেওঁলোকক খালি লাগে শান্তি। আমি সেইটো কিয় দিয়া নাই? এনে কাম কৰিব নোৱাৰি নেকি? আমি প্ৰকৃতিক ৰক্ষা কৰোঁ, তেতিয়াহ'লে প্ৰকৃতিও আমাক ৰক্ষা কৰিব। এইখিনিয়ে ক'বলৈ আজিৰ এই ভিডিঅ'টো বনাইছিলোঁ, বেলেগ কোনো টপিক মোৰ নাই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ফেচবুক, হোৱাটছআপ, টুইটাৰ, ইনষ্টাগ্ৰাম, আপোনালোকে বহুত পষ্ট শ্বেয়াৰ কৰে, কিন্তু এইটো আজি শ্বেয়াৰ কৰি দিবচোন, সকলোৱে জনাটো উচিত। ধন্যবাদ।